हेलो गाइस আজি বলক পাঞ্জাবত থকা গোল্ডেন টেম্পলখন চাই আহো। অমৃতসৰত আছে গোল্ডেন টেম্পলখন। বলক দেৰি নকৰি ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু বাকি এখন ৰুট মই গৈ আছোঁ। আজি ভিডিঅ'খন বেছি দীঘল নহয়, মাত্ৰ 2 মিনিটৰ ভিডিঅ'হে। আপোনালোকে চাই থাকিব, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বাকি মই যিমান পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। আৰু এয়া গোল্ডেন টেম্পল হয়। এইখন বহুত ধুনীয়া লাগে, আপোনালোকে চাই আছে। চাৰিওপিনে সেম দেখাত, একদম যিপিনে যাব সিপিনে সেম দেখাত। সেম বিল্ডিং, সেম আপোনাৰ পুখুৰীৰ এইটো ষ্টাইলটো সেম। গোল্ডেন টেম্পলখন মাজত আছে। মোৰ কেমেৰা সন্মুখত এয়া চাই আছে। মই অলপ জুম কৰি আপোনালোকক দেখুৱালোঁ। মানুহৰ কাৰণে সিমান কৰিব পৰা নাযায়, ইয়াতো কেমেৰাও সিমান কৰিব নিদিয়া। গেটৰ পৰা যি কৰিব পৰা যায় কৰিব লাগে। আৰু চবেই ইয়াত কোনোবা পূজা কৰিব আহিছে, চবেই নিজৰ নিজৰ কামত ব্যস্ত। গতিকে মই যিমান পাৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' গাইজ, এইখনেই আপোনাৰ গোল্ডেন টেম্পল হয়। পাঞ্জাবৰ অমৃতসৰত থকা গোল্ডেন টেম্পল বহুত ভাল লগা মন্দিৰ। আৰু আপোনালোক গ'লে নিজৰ মন বহুত ভাল লাগিব। সব হিন্দু মুছলিম সব মানুহে যায়, জৈন খ্ৰীষ্টান সব মানুহে যায়, ভাল লাগে। আৰু ইহঁতৰ ব্যৱহাৰো বহুত ভাল। আপুনি ইয়াৰ পৰা চেণ্ডেল খুলি যাব, চেণ্ডেল কোনো এটা ঠাইত থোৱাৰ জেগা আছে, বহুত ধুনীয়া লাগে। আৰু ইহঁতৰ আচাৰ ব্যৱহাৰো বহুত ভাল। বাকী মই আজি ইমান দেৰি কৰিব বিচৰা নাই, 2 মিনিটতে ভিডিঅ' শেষ কৰিব বিচাৰিছোঁ। গতিকে মোৰ ভিডিঅ'খন ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। ধন্যবাদ।